হয়, কোকৰাঝাৰ জিলাৰ নিতুল চাহ বাগিচাত যি দুগৰাকী আদিবাসী ছাত্ৰী বা আদিবাসী যুৱতী স্কুলৰ পৰা উভতি যাওঁতে আধা বাটতে দুগৰাকী ব্যক্তি যি নিতুল চাহ বাগিচাৰ মেনেজাৰ বুলি আমি ইতিমধ্যে আমি গম পাইছোঁ, মুস্তাফা বুলি কোৱা আৰু এগৰাকী এজাহাৰ আলী। এই দুগৰাকী ব্যক্তিয়ে যি ধৰণে দুগৰাকী ছাত্ৰী অনামিকা বাৰা আৰু সৰিতা লাকৰা এই দুগৰাকী নৱমমান শ্ৰেণীত পঢ়ি থকা এই দুগৰাকী ছাত্ৰীক তেখেতসকলে বাগানৰ মাজত তেখেতসকলে নি নিৰ্মমভাৱে যি ধৰ্ষণ কৰি পুখুৰীত পেলাই যি হত্যাকাণ্ড কৰিলে, আমি ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাই গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ আৰু হজুৰে আমি দাবী উত্থাপন কৰিব জনাব বিচাৰিছোঁ যে অসম আৰক্ষীয়ে তেখেতসকলক ইতিমধ্যে যদিও গ্ৰেপ্তাৰ কৰিছে, গতিকে আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি দাবী জনাব বিচাৰিছোঁ যে ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'ব লাগিব আৰু ফাঁচীৰ কাটত তেখেতসকলক ওলোমাই তেখেতসকলক কঠোৰতকৈ কঠোৰ শাস্তি বিহিবৰ কাৰণে আদিবাসী ছাত্ৰ সন্থা আমি দাবী জনাইছোঁ। কিয়নো যি ধৰণ নিৰ্মমভাৱে এই দুগৰাকী ছাত্ৰীক ধৰ্ষণ কৰি যি পুখুৰীত পেলাই থোৱা যিটো কাণ্ড তেখেতসকলে কৰিলে, এই দুগৰাকী লম্পট, এই দুগৰাকী নৰপিশাচক কোনো পধ্যেই তেখেতসকলক আচলতে মানি লোৱা বিধৰ তেখেতসকলে কাণ্ড কৰা নাই। আৰু সেইকাৰণেই আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি দাবী জনাব বিচাৰিছোঁ তেখেতসকলে যাতে কোনো ধৰণৰ সুৰুঙৰে যাতে ওলাই আহি মুকলি আকাশৰ তলত যাতে তেখেতসকলে ঘূৰি ফুৰিব নোৱাৰে, তাৰ কাৰণে আমি চৰকাৰ প্ৰশাসনক আমি দাবী জনাইছোঁ। কিয়নো এনেকুৱা ধৰণৰ ঘটনা আজি সঘনাই সংঘটিত হৈ আছে। সেইকাৰণে আজি যিহেতুকে চৰকাৰে কৈ আছে যে ছোৱালীবিলাকে আজি মুকলি আকাশৰ তলত বিন্দাছ ঘূৰিব পাৰে বুলি কৈ আহিছে, কিন্তু আজি আমি দেখিবলৈ পাইছোঁ স্কুলৰ ছাত্ৰী দুগৰাকীয়ে স্কুলৰ পৰা উভতি আহোঁতে তেখেতসকলে সুৰক্ষিত নাই। গতিকে এই যিটো ঘটনা সংঘটিত হ'ল, এই ঘটনাটো আচলতে লজ্জাজনক ঘটনা। আজি গোটেই সমাজখনক, গোটেই জাতিটোক আচলতে আজি তেখেতসকলে কালিমা সানিলে। সেইকাৰণে আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি দাবী জনাইছোঁ যে এই দুগৰাকী কালপ্ৰিট, এই দুগৰাকী নৰপিশাচে যাতে কোনো পধ্যেই যাতে হাৰি আহিব নোৱাৰে। আৰু আমি দাবী জনাব বিচাৰিছোঁ অসম আৰক্ষীক তেখেতসকলক পোনপটীয়াকৈ তেখেতসকলে এনকাউণ্টাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ এনকাউণ্টাৰ কৰিলেহে এনেকুৱা ধৰণৰ আচলতে ঘটনাবিলাক যাতে সংঘটিত নহয়। সেইকাৰণে আমি আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আমি ক'ব বিচাৰিছোঁ যে এই যিটো ঘটনা সংঘটিত হ'ল, এই ঘটনা যাতে পৰৱৰ্তী সময়ত কোনো এগৰাকী ব্যক্তিয়ে, কোনো এগৰাকী যুৱকে যাতে সাহস নকৰে, তাৰ কাৰণে তেখেতসকলক আমি এনকাউণ্টাৰ কৰিবৰ কাৰণে অসম চৰকাৰ আৰু অসম আৰক্ষীক আমি দাবী জনাইছোঁ। নিশ্চিতভাৱে একাংশ বেয়া মানসিকতা থকা মানুহে, যিবিলাক মানুহে নেকি কোনো ধৰণৰ সমাজৰ লগত জড়িত নহয়, কোনো ধৰণৰ সমাজৰ লগত উঠা বহা নকৰে, সেইবিলাক মানুহে আজি এনেকুৱা ধৰণৰ কাৰ্যকলাপত লিপ্ত হৈ আছে আৰু সৰলতাৰ সুযোগ লৈ একাংশই এনেকুৱা ধৰণৰ কাণ্ড কৰিবৰ কাৰণে সক্ষম হৈছে। সেইকাৰণে আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি ক'ব বিচাৰিছোঁ যে আমি বাৰম্বাৰ আমি দেখিবলৈ পাই আহিছোঁ এটা বিশেষ জনগোষ্ঠীৰ কিছুমান যুৱকে, কিছুমান ব্যক্তিয়ে কিন্তু এনেকুৱা ধৰণৰ ঘটনা সঘনাই কৰি আহিছে। সেইকাৰণে আমি তেখেতসকলৰ সমাজত যাতে সজাগ আৰু সচেতন কৰিবৰ কাৰণে যাতে শৈক্ষিক দিশতে হওক বা কিছুমান সামাজিক কিছুমান সজাগতা আনিবৰ কাৰণেও আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু কিমান আৰু এটা জনগোষ্ঠীয়ে তেখেতসকলে এনেকুৱা ধৰণৰ দুৰ্নাম ভুগি থাকিব, সেইকাৰণে আমি দাবী জনাব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ যাতে আমাৰ সমাজত যাতে সংঘটিত নহওক। আৰু আমি দাবী জনাব বিচাৰিছোঁ অসম চৰকাৰক, যি দুগৰাকী যুৱতী আজি ধৰ্ষণ হৈ মৃত্যু আঁকোৱালি ল'বলগীয়া হ'ল, তেখেতসকলক যাতে পৰ্যাপ্ত পৰিমাণে সাহাৰ্য দি যাতে পৰিয়ালক যাতে সকাহ দিব পাৰে, তাৰ কাৰণে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ। বিভিন্ন ঠাইত আদিবাসী ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই আমি সজাগতা সভা কিছুমান আমি আয়োজন কৰি আহিছোঁ, যিমান পাৰোঁ আমি কৰি আহিছোঁ। কিন্তু একাংশ যি বিকৃত মানসিকতা, একাংশ কিছুমান মানসিকতা মানুহবিলাক আচলতে এইবিলাক কাম কৰিয়ে ভাল পায়। সেইকাৰণে আমি যিসকল অভিভাৱকে, যিসকল গাৰ্জেনে নিজৰ ল'ৰা ছোৱালীবিলাকক স্কুললৈ পঠিয়াই আছে, যাতে ভালদৰে খা খবৰ লয় যে ঘৰৰ পৰা স্কুললৈ যে গৈ পাইছেনে নাই, আজি স্কুল যে কেইটা বজাত ছুটি হ'ব, ছুটিৰ পৰা ঘৰত কিহৰ কাৰণে পলম কৰি আছে, এইবিলাক খবৰ কিন্তু আজিৰ তাৰিখত গাৰ্জেনবিলাকে লোৱাৰ কিন্তু দৰকাৰ হৈ পৰিছে। কাৰণ আজি যি ধৰণে গতানুগতিকভাৱে যিটো চলি আছে এই ধৰ্ষণ কাণ্ড, আচলতে আমি আচৰিত হৈছোঁ। কাৰণ আমি বিভিন্ন ঠাইত আমি সজাগতা অৱলম্বন কৰি আহিছোঁ, কিন্তু এই সজাগতাৰ পৰাই কোনো ধৰণৰ কোনো এনেকুৱা ধৰণৰ বেয়া কাম কৰা মানুহবিলাক সজাগ হোৱা নাই। সেইকাৰণে আমি দাবী জনাইছোঁ যে
কঠোৰতকৈ কঠোৰ যাতে এটা পদক্ষেপ ল'বৰ কাৰণে অসম আৰক্ষীয়ে পদক্ষেপ ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। নিশ্চিতভাৱে সঘনাই যদি এনেকুৱা ধৰণৰ ঘটনা যদি আদিবাসী যুৱক যুৱতীৰ ওপৰত যদি অত্যাচাৰ হৈ থাকে, এনেকুৱা ধৰণৰ মানে এই ধৰ্ষণ কৰা ধৰণৰ যিকোনো কাৰ্যকলাপবিলাকত লিপ্ত হয়, যিবিলাক নেকি পাখণ্ডবিলাক আছে, এই পাখণ্ডবিলাকে যদি কেৱল আৰু কেৱল মাত্ৰ আদিবাসী যুৱক যুৱতীৰ ওপৰত যি তেখেতসকলে দৃষ্টি ৰাখি আছে, আমি অনাগত দিনত আদিবাসী ছাত্ৰ সন্থাই কঠোৰ হ'ব লাগিব। আৰু কঠোৰ হৈ কি ধৰণে আমি এনেকুৱা কালপিটবিলাকক আমি কি ধৰণে আমি কণ্ট্ৰল কৰিব পাৰোঁ, কি ধৰণে আমি তেখেতসকলক চিনাক্ত কৰি যে আইনৰ কাঠগড়াত আমি থিয় কৰাব পাৰোঁ, তাৰ কাৰণে আগন্তুক দিনত যি ধৰণৰ পদক্ষেপ আমি ল'ব লাগে আদিবাসী জনগোষ্ঠীৰ হকে আৰু আদিবাসী ছাত্ৰ সন্থাৰ হৈ যিখিনি আমি পদক্ষেপ ল'ব লাগে, নিশ্চিতভাৱে আগন্তুক দিনত পদক্ষেপ লৈ আমি সমাজখনক কি ধৰণে আমি আগুৱাই নিব পাৰোঁ, কি ধৰণে আমি সজাগ আৰু সচেতন মানে ভাল এটা ভাৱমূৰ্তি লৈ যাতে আমি আগুৱাই আনিব পাৰোঁ। আৰু অঞ্চলৰ যিখিনি যুৱক যুৱতী বা যিখিনি মানুহ আছে সেই মানুহবিলাক লৈ চৰকাৰ প্ৰশাসনৰ মানুহ লগত লৈ কি ধৰণে আমি সজাগতা অৱলম্বন কৰিব লাগে, নিশ্চিতভাৱে আগন্তুক দিনত ল'বৰ কাৰণে আমি সাজু আছোঁ। তাকে আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে অসমত যিমান জাতীয় দল সংগঠনবিলাক আছে, এই জাতীয় দল সংগঠনবিলাকে যদি নিশ্চিতভাৱে আমি চৰকাৰ প্ৰশাসনৰ লগত যদি আমি উমৈহতীয়াভাৱে সমিল মিলেৰে কিছুমান যদি এৱাৰনেছ প্ৰগ্ৰেমবিলাক আমি যদি কৰোঁ, সজাগতা কিছুমান সভাবিলাক যদি কৰোঁ, আৰু সেই সজাগতা সভাৰ জৰিয়তে আমি কি ধৰণে ৰাইজক আমি বুজাব পাৰোঁ, যদি আমি বুজনি দিব পাৰোঁ, নিশ্চিতভাৱে এনেকুৱা ধৰণৰ যি কাৰ্যকলাপবিলাক কিছু নিৰাময় হ'ব বুলি আমি আশা কৰিব পাৰোঁ।